যে আমাৰ অসমত এটা সময় আছিল, যি সময় মানে আমাৰ বৃক্ষৰাজিয়ে ভৰপূৰ আছিল, আমাৰ গোটেইখিনি অসম। আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পাছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো ঘোষণা কৰিছিল যে আমি এটা সেউজীয়া অসম নিৰ্মাণ কৰিম। তাৰ লক্ষ্যে আমি আজিৰ দিনত ক'ব পাৰোঁ আপোনালোকক প্ৰায় 10 কোটি জোপা গছপুলি আমি গোটেই অসমত লগালোঁ। কিন্তু লগাই আমাৰ মনত শান্তি হোৱা নাছিল, সেইকাৰণে যে বিভিন্ন প্ৰজাতিৰ গছ আজিৰ দিনত অসমত প্ৰায় নাইকিয়া হ'বলৈ গৈছে। সেইকাৰণে এই যোৱা বছৰ মানে এবছৰৰ ভিতৰত আমি নতুনকৈ এটা কেম্পাৰ জৰিয়তে আমি এটা 24খন সাহিত্য মনীষী উপবনের কাম আমি আৰম্ভ কৰিছো। এই সাহিত্য মনীষী উপবনের মূল লক্ষ্য হল যে আমাৰ ইয়াতে হেৰুৱাই যোৱা বিভিন্ন ধৰণৰ প্ৰজাতি